কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আকৌ আহিলোঁ নতুন এটা ব্লগ লৈ পেলাই। আজি নতুন টপিক এটা লৈ আহিলোঁ। আজি নতুন ব্ৰাঞ্চ এটা অপেনিঙত গৈ আছোঁ। HDFC বেংকৰ আজি অপেনিং হয়। তাতে আমাৰ নিশিবাই ইনভাইট কৰিছে। ত' সেইটো এটা সৰু সৰু স্নেপ আপোনালোকক দেখুৱাম তাৰে মাজেদি। আশা কৰোঁ ব্লগটো ভাল পাব চাই, শেষলৈকে চাব। মেম আৰু এখেতেই হ'ল নিশিবা, এতিয়া বৰ্তমান HDFCৰ BM। ইয়াতে এৱাৰ্ডছবিলাক গোটাই গোটাই যাব। তেখেতৰ লগত বহুত বছৰ এক্সিছ বেংকত জব কৰিলোঁ। বহুতখিনি বস্তু শিকাইছে মোক আৰু বহুত তেখেত কাইণ্ড পাৰ্চন হয়। আৰু থেংক ইউ নিশিবা মোক ইনভাইট কৰাৰ কাৰণে। লাষ্টলি মই পেকেটিং লাঞ্চ লৈ মোৰ ব্ৰাঞ্চলৈ উঠিলোঁ। আজিৰ দ্বিতীয় খণ্ড হাইয়েষ্ট পেইড জব ইন আছাম টপিকটো হৈ গ'ল চিটিং জব। হাইয়েষ্ট পেইড জবৰ এই কেটেগৰীত পৰে জানো? তো সেই কুৱেশ্যনৰ মই আপোনালোকক আজি এনচাৰবোৰ দিম। মানুহৰ দৰকাৰ কেতিয়া হয়? যেতিয়া ধৰি লওক টেকন'লজিবোৰ নাথাকে। কিন্তু আজি টেকন'লজিবোৰ থকাৰ পাছত কিছুমান কাম ৱৰ্কলোডবোৰ লাইক আজি ডেটা এণ্ট্ৰি কওক, বেলেগ এক্সেলছবোৰ কওক, যিবোৰ আমি আগত কাগজত লিখিছিলোঁ, সেইবোৰ বস্তু আজিকালি কনভাৰ্ট হৈ পেলাই কি হৈ গৈছে, কম্পিউটাৰৰ যুগ হৈ গৈছে। চ' যাৰ কাৰণে কি হৈছে, আমাৰ এতিয়া মেন পাৱাৰৰ দৰকাৰটো কম হৈ গৈছে। তো চিটিং জব একচুৱেলি হয় কি? আজিৰ দিনত, আজিৰ জেনেৰেশ্যনত, আজি আপোনাক যে জবটো লাগে, আপুনি পাবনে নাই চিটিং জব? আৰু চিটিং জবটো পালেও তাত কিবা গ্ৰ'থ আছেনে নাই? তো সেইটোৰ ওপৰতে মই আজি স্পেচিয়েলি ডিছকাছ কৰিম। মই মেইন পইণ্টলৈ আহোঁ। লাষ্ট ভিডিঅ'ত মই অলৰেডি কৈয়ে দিছোঁ হাইয়েষ্ট পেইড জবৰ কেটেগৰী কি কি আছে। যোনে চোৱা নাই চাব পাৰে আগৰ খণ্ডত গৈ পেলাই, আগৰ ফাৰ্ষ্ট ভিডিঅ'টো। তো কথাটো এনেকুৱা হৈ গ'ল, যদি চিটিং জব আপুনি জইন কৰিব বিচাৰিছে, তো তাত নানান ধৰণৰ কিছুমান প্ৰফাইল থাকে। চ' ফাৰ্ষ্ট প্ৰফাইলটো থাকিব অডিট থাকে, এডমিন ডেস্ক থাকে, কেচিয়াৰ থাকে, একাউণ্টেণ্ট থাকে। আপুনি আজি HR যদি হ'ব বিচাৰিছে, কোনোবা এটা জেগাৰ আপুনি হিউমেন ৰিচ'ৰ্চ হ'ব বিচাৰিছে, মানে ৰিক্ৰুইটমেণ্ট যোনে কৰে, আপুনি কাষ্টমাৰক ডিল কৰে চেলছৰ ক্ষেত্ৰত, চিমিলাৰলি HR এমপ্লয়ীখিনিৰ কাৰণে গোটেই বস্তুখিনি ট্ৰিট কৰে। চ' সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰো, সেই পাৰ্টিকুলাৰ জব প্ৰফাইলটোৰ কাৰণেও কিছুমান কোৰ্চ থাকে, কিছুমান আপোনাৰ ডিগ্ৰী থাকে, ডিপ্ল'মা থাকে। বা আপুনি ভাবিছে যদি নাই ডিগ্ৰী নলওঁ, তেতিয়াহ'লে 6 মান্থৰ ডিপ্ল'মাও কিছুমান কোৰ্চ আছে। হিউমেন ৰিচ'ৰ্চৰ ওপৰত আপুনি ডিপ্ল'মাও ল'ব পাৰিব। ত' তেনেকুৱা কিছুমান পাৰ্টিকুলাৰ কোৰ্চ কৰিলে আপোনাৰ কাৰণে সুবিধা হ'ব সেইবোৰ ডিপাৰ্টমেণ্টত সোমাবৰ কাৰণে। তেতিয়া আপুনি ডেফিনেটলি এটা চিটিং জব যদি বিচাৰে 120% পাব। চ' মই নকওঁ এইবোৰ জব বেয়া বুলি, কিন্তু আমাৰ অসমত আছেনে নাই সেইটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু। কাৰণ আমি ডিছকাশ্যনটো কৰি আছোঁ কিহৰ ওপৰত বেছিকেলি, সেইটো হৈ গ'ল অসমত হাইয়েষ্ট পেইড জব কি আছে। তো অসমত চাওক এই বস্তুটো বহুত লিমিটেড হয়। আৰু সেই জবটোৰ কাৰণে খোৱা কামোৰা লাগে মানুহৰ, চবকে লাগে সেই জবটো, অপাৰেশ্যনেল কাম কৰিব লাগে। কিন্তু আল্টিমেটলি আপোনালোকে এটা ভাবি চাওক, এটা চিন্তা কৰি চাওক, আজি ভাল লাগিব পাৰে, কালি ভাল লাগিব পাৰে, কণ্টিনিউৱাছলি ছেইম বস্তু কৰি থাকিব, আপুনি কোনো ডিফাৰেঞ্চ নাপায়। 1 বছৰ কৰিছে, 2 বছৰ কৰিছে, 3 বছৰ কৰিছে, আপুনি 10 বছৰ 20 বছৰ ছেইম কাম কৰি থাকিব, আপোনাৰ ভাল লাগিব জানো? আপোনাকতো নিশ্চয় গ্ৰোথ লাগে। গ্ৰোথটো পাব কেতিয়া? যেতিয়া আপুনি অনলি অপাৰেশ্যন নকৰিব, আপুনি চেলছ যদি কৰে, তেতিয়াহে আপুনি আপোনাৰ গ্ৰোথটো দেখা পাব। চাওক অপাৰেশ্যনত বহুত টাফ হৈ যায় আপুনি আপোনাৰ নিজৰ পটেঞ্চিয়েলটো শ্ব'কেছ কৰিবৰ কাৰণে। যাৰ কাৰণে ৰেচিঅ' যদি চাবলৈ যায় ন, 100%ৰ পৰা অনলি 5% মানুহৰ আপোনাৰ চান্সেছ থাকে গ্ৰোথ হোৱাৰ, স্পেচিয়েলি ইন আছাম। তো চিটিং জব মেইনলি বিচাৰিব অহাৰ ৰিজনটোও আমি গম পাওঁ। ৰিজনটো হৈ গ'ল, বহুতৰ মাইণ্ডত থাকে আমি প্ৰাইভেট অৰ্গেনাইজেশ্যনত জইন কৰি আছোঁ, ইয়াত মাৰ্কেটত যাব লাগিব, বহুত কষ্ট কৰিব লাগিব, নানান ধৰণৰ মানুহ লগ পাব লাগিব, মেবি আমি নোৱাৰিব পাৰোঁ। সেই চিন্তাধাৰালৈ মেক্সিমাম ল'ৰা ছোৱালীবোৰ যিবোৰ কেণ্ডিডেট আহে আমাৰ তালৈ, তো সিহঁতৰ মেক্সিমাম চিন্তাধাৰা এইটোৱেই থাকে যে আমি বহুত কষ্ট কৰিব লাগিব, বহুত মেবি চাকৰিটোৰ প্ৰব্লেম হ'ব পাৰে, তো আমি চিটিং জব এটা লাগে। তো এই মাইণ্ডছেটটো আমাৰো আছিলে। আমিও যেতিয়া কলেজীয়া লাইফ পাৰ কৰিছোঁ, কলেজীয়া লাইফত থাকোঁতে আমাৰ পাৰ্চেপশ্যনটো যেতিয়া চাকৰি বিচাৰিবলৈ যাম তেতিয়া ট'টেলি ডিফাৰেণ্ট আছিলে। বহুত বেলেগ পাৰ্চেপশ্যন লৈ পেলাই আমি পঢ়িছিলোঁ। মানে আমি ভাবিছিলোঁ আমি চাকৰি পাম কাৰণ আমি গ্ৰেজুৱেট হয়, আমি অমুকটোত মেজৰ লৈছোঁ, ভাল নাম্বাৰ ছিকিউৰ কৰিছোঁ, আমি অসমৰ ভাল কলেজ এখনত পঢ়িছোঁ, আমি মাষ্টাৰ্ছ কৰিছোঁ, মেবি মই ষ্টাৰ পাইছোঁ, ডিষ্টিংশ্যন পাইছোঁ। তো বহুতৰ ইগ' প্ৰব্লেমো থাকে, আজি মই ষ্টাৰ মাৰ্কছ পাই পেলাই মই চেলছ কৰিম জানো, মই আজি ডিষ্টিংশ্যন পাই জানো চেলছ কৰিম জানো। চ' এই মেণ্টেলিটিটোৰ পৰা আমি ওলাব লাগিব। কাৰণ চাব লাগিব যে আমি যিটো মাৰ্কেটত আছোঁ, আমি যিটো এনভাইৰনমেণ্টত আছোঁ, যিটো জেগাত আছোঁ, ইয়াতে কিমান অপৰচুনিটি আছে। যদি ধৰি লওক আপুনি 100টা ছিট আছে, আমাৰ ইয়াতে নিবনুৱা যিটো আনএমপ্লয়ড নিয়াৰ এবাউট 5 to 6 lakhs আছে।
তাৰে পৰা কিছুমান ধৰি লওক 50-60,000 এব্ৰডত গুচি গ'ল বা অসমৰ বাহিৰত গুচি গ'ল, IT চাইটিত জব কৰি আছে, বা নৰ্মেল গ্ৰেজুৱেট যদি কৰিছে তেতিয়াহ'লে ITটো জব নাপাব। তো তেনেকুৱা ক্ষেত্ৰত ক'ত যাব? বাহিৰত গৈ কিছুমান কাম কৰিব পাৰে, কিন্তু যদি অসমত থাকি কৰিব বিচাৰিছে নহয়, তেতিয়াহ'লে এই মাইণ্ডছেটটোৰ পৰা ওলাব লাগিব, কমফৰ্ট জ'ন। তো মই কোৱাৰ মেইন উদ্দেশ্যটো এইটো নহয় যে আপুনি চিটিং জব নকৰক, যোন যিটো কাৰণে বনিছে সেইটোৰ কাৰণে হয় বাৰু, সেইটো মই একচেপ্ট কৰোঁ। কিছুমান এমপ্লয়ী থাকে যিসকল চেলছত একদম ভাল নহয়, যিমানে কষ্ট নকৰক কিয়, যিমানে ট্ৰেইনিং নলওক কিয়, কিন্তু চেলছ কৰিব নোৱাৰে। দে আৰ জাষ্ট মেড ফৰ অপাৰেশ্যনেল এক্টিভিটি। কৰিব পাৰে, একো ডাঙৰ কথা নহয়। চবকেতো আৰু গ্ৰ'থ নালাগে, চবকেতো আৰু চব বস্তু নালাগে। কিছুমানক পিচ অফ মাইণ্ড লাগে, ছেটিছফেকশ্যন লাগে, বহুতৰ নীড কম থাকে। কাৰণ মই আজি এইটো ডিছকাছ কৰাৰ ৰিজনটো এইটোৱেই হৈ গ'ল ন, হায়েষ্ট পেইডৰ অপশ্যনটো থকাৰ কাৰণে, মানে হায়েষ্ট পেইড কেটেগৰীত মই বস্তুটো বুজাই থকাৰ কাৰণেহে মই এইখিনি বস্তু কৈছোঁ। চাওক, আজি ইনফ্লেশ্যন ৰেট ইমান বেছি, ইমান ইনফ্লেশ্যন হৈছে, আপুনি 500 টকা 1000 টকা এটা পকেটত লৈ দিনটোলৈ ওলাই আহক, আপুনি অলপ দূৰ গৈ পেলাই দেখিব পইচা শেষ। তো তেনেকুৱা ক্ষেত্ৰত যদি আজি আপুনি 10,000, 8,000, 15,000 টকা যদি দৰমহা, কনফাৰ্ম সেইটো দৰমহাই, আপোনাৰ কোনো গ্ৰ'থ নাই, বছৰে বছৰে আপোনাৰ কোনো ইনক্ৰিমেণ্ট নাইকিয়া, আপুনি জানো চলিব পাৰিব তেতিয়া আজিৰ পৰা 2 বছৰ 3 বছৰ পিছত? মোৰ পইণ্টটো সেইটোৱে হয় যে যদি আপোনাৰ গ্ৰ'থ লাগে তেতিয়াহ'লে আপুনি অনলি অপাৰেশ্যনেল এক্টিভিটিত থাকিলে নহ'ব, এটা লং টাইমৰ কাৰণে আপোনাৰ এইটো কাম নকৰিব। চ' ডেট ইজ দ্য থিং। বেছি দীঘলীয়া নহয় আজিৰ টপিকটো ইমানখিনিয়ে হয়। যিহেতু মই হায়েষ্ট পেইড জবৰ ওপৰত বাৰে বাৰে মই কৈ আছোঁ, হায়েষ্ট পেইড জব মেনশ্যন কৰিছোঁ, সেইটো কাৰণেহে মই মোৰ যিটো ছাবজেক্ট থাকে, যিটো মই ছাবজেক্টৰ ওপৰত ডিছকাছ কৰি আছোঁ ন, মই সেইকাৰণে অপাৰেশ্যনেল যিটো আপুনি চিটিং জব কৈ আছে সেইটোক মই ইমান এটা প্ৰিফাৰেঞ্চ নিদিওঁ। কাৰণ হায়েষ্ট পেইড জব যদি আপুনি পাবলৈ আপোনাৰ যদি ইচ্ছা আছে, আপোনাৰ যদি মন আছে, তেতিয়াহ'লে অসমত স্পেচিয়েলি, তেতিয়াহ'লে আপুনি অনলি চিটিং জব কৰি থাকিলে নহ'ব। আপুনি অপাৰেশ্যনেল কাম, যিটো আমি আমাৰ ভাষাত লেংগুৱেজত কওঁ সেইটো অপাৰেশ্যনেল কাম, সেইটো অনলি কৰিলে নহ'ব, আপুনি চেলছ কৰিবই লাগিব, মেণ্ডেটৰী। যিখিনি আনএমপ্লয়ড আছে, অলপ টেনশ্যনত থাকে আমাৰ ইয়াতে, স্পেচিয়েলি মই দেখা পাওঁ বহুত জেগাত, বহুত মই ল'ৰা ছোৱালী লগ পাওঁ, বহুত কনফিউজনত থাকে। আৰু ভিতৰুৱা অঞ্চলৰ যদি ছাত্ৰ ছাত্ৰীসকলটো আৰু বেছি কনফিউজনত থাকে আৰু টেনশ্যনত থাকে। অলপ চলপ ৰিক্ৰুইটমেণ্ট কৰিলে বহুত কিছুমান সৰল সহজ কেণ্ডিডেট, ভাল মৰম লগা ল'ৰা ছোৱালী দেখা পাওঁ। চ' যেতিয়া দেখা পাওঁ তেতিয়া অলপ বেয়াও লাগে, সিহঁতক মই ফ্ৰেংকলি গোটেইখিনি বস্তু বুজাবও নোৱাৰোঁ। ইণ্টাৰভিউত আহি পেলাই প্ৰথমতে আহি পেলাই ক'ব চিটিং জব লাগে। তো তেনেকুৱা কিছুমান টাৰ্ম যেতিয়া ইউজ কৰি দিয়ে, তেতিয়া ইণ্টাৰভিউৰাৰ মাইণ্ডত আহি যায় যে এই ল'ৰাটো কষ্ট কৰিব পৰা ল'ৰা নহয়, যাৰ কাৰণে তাৰ সেই পাৰ্টিকুলাৰ ৰিজিউমিখন ৰিজেক্ট কৰি দিয়া যায়। তো মই কিছুমান আৰু ভিডিঅ'জ বনাম য'ত মই ৰিক্ৰুইটমেণ্টৰ ওপৰতো ক'ম। তো আপোনালোকে অলপ ছাপোৰ্ট কৰি থাকিব যাতে মই মটিভেট হওঁ, বেলেগ একো নাই। ছাপোৰ্ট কৰিলে মটিভেশ্যন পাম, মটিভেশ্যন পালে ভিডিঅ'জ কেইটামান বনাম আপোনালোকৰলৈ। চ' আজি এই ভিডিঅ'টো কনক্লুজনলৈ আহোঁ, শেষলৈ আহিছোঁ। তো আপোনালোকৰ যদি কিবা আৰু অন্য কিবা জানিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে কমেণ্টত জনাব। আৰু থেংক ইউ। প্ৰথম ভিডিঅ'টোত মই ভালেমান ছাপোৰ্ট পাইছোঁ, ভাবা নাছিলোঁ, এক্সপেক্ট কৰা নাছিলোঁ, বহুতৰ পৰা মৰম পাইছোঁ। আৰু ডেফিনেটলি ইনিচিয়েল ষ্টেজত কিছুমান মানুহৰ নাম মনত সদায় থাকি যায়। See you on the next vlog. Till then, bye bye. Thank you.